Welcome back to my YouTube channel Himadri Soikia Himu. Ahoksun moi আজি আপোনালোকৰ মাজলৈ এটা সুন্দৰ ৰেচিপি লৈ আহিছো চাওকচোন কি বনাও এয়া ৰঙলাও আগ এয়া কঁঠাল গুটি এয়া হৈছে পিয়াজ শুকান জলকীয়া কেঁচা জলকীয়া মান ধনিয়া মানে আমি বঙালী ধনিয়া বুলিও কওঁ এয়া নহৰু আৰু আদাৰ খুনি পেষ্ট বনাই থৈছো মই এতিয়া বনাবলৈ ওলাইছো ৰঙলাও আগৰ লগত কঁঠাল গুটিৰ ৰেচিপি চাওকচোন কেনেদৰে বনাও এয়া মই গেছ অন কৰিলো কেৰাহীটো বহাই দিছো কেৰাহীটো অকন গৰম হ'ব দিছো এয়া মই তেল দি দিলো তেল পকিব দিছো এয়া তেল গৰম হৈছে ইয়াত কেতেমান পাঁচফোৰণ কালজিৰা মিছল আছে এয়া দি দিলো এয়া অলপ হালধি দিছো আধা চামুচ তাত নহৰু আৰু আদা বটাখিনি দি দিলো এয়া পিয়াজ দিছো কেঁচা পিয়াজ অকন লৰাই দিছো শুকান জলকীয়া কেইটা চিঙি পেলাই দিছো এয়া অকমান মাজে মাজে লৰাই দিব অকমান ৰঙা হ'বলৈ ৰাখিছো এতিয়া ৰঙলাও আগখিনি দি দিব অকমান সৰহকৈ দিছো এয়া শুকাই নাইকিয়া হৈ যাব সিজি পেলাই এনেদৰে লৰাই দিব এতিয়া ঢাকোন চলা দি দিব অকমান এনেদৰে সিজিব দিব এতিয়া ঢাকোন চলা উদঙাই দিম চাও সিজিছেনে ভাপটো যাব দিছো অকমান অকমান লৰাই দিব এয়া ভাপটোতে অকমান সিজিছে এতিয়া আপুনি ইয়াত নিমখ দিব এয়া মই জোখমতে চামুচ দিছো পানী দিম যিহেতু আৰু অকমান দি দিও আধা চামুচ দি দিছো লৰাই দিব ইয়াত কঁঠাল গুটি কেইটা দি দিব কঁঠাল গুটি কেইটা ভাঙি লৈছো সিজাই থোৱা কঁঠাল গুটি এয়া তেতিয়া সহজে সিজিব ইয়াক অকণ লৰাই দিব এয়া সিজি পানী ওলাই গৈছে এনেদৰে লৰাই দিব দি ইয়াত দিব লাগিব কলাখাৰ এয়া হ'ল কলাখাৰ এয়া জোখমতে দিব মই আজি ৰেচিপিটোৱে বনাইছো কলাখাৰ দিয়া এয়া ঘৰতে বনোৱা কলাখাৰ দিয়া ৰঙলাও আগ আৰু কঁঠাল গুটিৰ তৰকাৰী চাওকচোন কেনেদৰে হয় কলাখাৰটো দি দিলে সোনকালে সিজে আৰু খাবলৈও ভাল হয় এতিয়া ঢাকনখন মাৰি দিব এতিয়া ঢাকনখন উদঙাই চাওঁ অকমান লৰাই দিব এয়া সিজিছে যিহেতু এয়া কঁঠাল গুটি কেইটা সিজা কঁঠাল গুটি দিছিলো সিজোৱা অকণমান পানী দি দিম
সিজিবলৈ, তেতিয়া আৰু অকণ ভালকৈ সিজিব। উতলটো আহিলে তেতিয়াহে ভাল হ'ব, নহয় জানো? আপোনালোকে হয়তো এনেদৰে বনাই খাইছেই, তথাপিও মই আজি বনালোঁ বোলো দেখাওঁ। ইয়াত ফলা কেঁচা জলকীয়াকেইটা দি দিছোঁ। ইয়াত অকণমান পেকেট জলকীয়া গুড়াও দি দিওঁ, বেছি দিয়া নাই, অকণমান দিছোঁ। মিট মছলা অকণমানো দি দিছোঁ। এতিয়া লৰাই দিব। এতিয়া আকৌ ঢাকোনখন মাৰি অলপ সময় উতলিবলৈ দিব। তাৰপিছত দেখিব 5 মিনিটমান সিজিবলৈ দিলোঁ। তাৰপিছত ঢাকোনখন দাঙি চাওঁ। এয়া দেখিছে, হৈ গৈছে, এয়া সিজিছে। এয়া হৈছে। এতিয়া এয়া মান ধনিয়া, বঙালী ধনিয়া বুলিও কোৱা হয়, এয়া ইয়াত দি দিলোঁ ওপৰত ছটিয়াই। এয়া এতিয়া লৰাই দিব। লৰাই দি ঢাকোন চলা দিবই নালাগে, হৈছেই আৰু নমাই দিব অকণমান ৰাখি পেলাই। অকণমান ৰাখি নমাই দিব পাৰিব। অকণমান উতলটো আহক। মান ধনিয়াটো দিলে গোন্ধটো ভাল লাগে। মই প্ৰায়বোৰ মানে ৰেচিপিতে মই মান ধনিয়া ব্যৱহাৰ কৰোঁৱেই, নিজেও দি খাওঁ যিহেতু। সেয়া আৰু অকণমান ৰাখিলেই হৈ যাব। এয়া মোৰ হৈ গৈছে। এতিয়া মই কাঢ়ি দিম, গেছটো অফ কৰি দিওঁ। তেন এয়া মোৰ ৰেডি। এয়া খাৰ আৰু ৰঙালাও পাত, ৰঙালাও আগৰ আৰু কঁঠাল গুটি দিয়া তৰকাৰী। এয়া আপোনালোক সকলোৱে বনাই খাব পাৰিব। আৰু আছে বাৰু এয়া আপোনালোক সকলোৱে বনাই খাব পাৰিব, যিহেতু এইটো ছিজনত কঁঠাল গুটি এভেইলেবল হয়। ঘৰত নাথাকিলেও বেলেগৰ ঘৰৰ পৰা নাইবা বজাৰৰ পৰা কিনি আনি হ'লেও আপোনালোকে বনাই খাব পাৰিব। আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই অন্য ভিডিঅ'সমূহ দিলে আপোনালোকে চাব পাৰে। ধন্যবাদ।